নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ এটা কথা যদি আপুনি হৃদয়ত ৰাখে, আপোনাৰ জীৱন সলনি হ'ব পাৰে। সেই কথাটো হৈছে ধৈৰ্য। শাস্ত্ৰই কয়, যিজনে ধৈৰ্য ধৰিব জানে, তেওঁ সময়কো জয় কৰিব পাৰে। আমাৰ বেছিভাগ দুখৰ কাৰণ কি জানেনে? আমি ফল তৎক্ষণাত বিচাৰোঁ, আমি অপেক্ষা কৰিব নোৱাৰোঁ। কিন্তু প্ৰকৃতিক চাওক, গছ এটা ৰাতিটোৰ ভিতৰতে ডাঙৰ নহয়। সকলো ডাঙৰ বস্তু ধৈৰ্যৰ মাজেৰেহে জন্ম লয়। ধৈৰ্য মানে কেৱল অপেক্ষা নহয়, ধৈৰ্য মানে বিশ্বাসেৰে অপেক্ষা কৰা। যেতিয়া আপুনি ধৈৰ্য ধৰিব শিকিব, তেতিয়া মন শান্ত হ'ব, চিন্তা স্পষ্ট হ'ব আৰু সিদ্ধান্তবোৰো সঠিক হ'ব। জীৱনত দৌৰি আগবঢ়া মানুহ বহু আছে, কিন্তু ধৈৰ্যৰে আগবঢ়া মানুহ অতিকৈ কম। ধন্যবাদ।